নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ সন্মুখত লৈ আছো কেইটামান গুৰুত্বপূৰ্ণ বাতৰি আজি হৈছে 14 ফেব্ৰুৱাৰী এই ধৰণৰ বাতৰি নিউজ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কৰি এটা শেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথমটো খবৰ হৈছে কংগ্ৰেছত লাগিব আকৌ ভাঙন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে বিজেপি গমন হয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমলাক্ষ দে পুৰকাস্ত অহা 24ৰ নিৰ্বাচনৰ পূৰ্বেই বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে এক বিশেষ সূত্ৰত জানিব পৰা গৈছে কমলাক্ষ দে পুৰকাস্ত বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে আজিৰ পৰৱৰ্তী খবৰটো হৈছে কৃষকৰ আন্দোলনৰ বাবে হাৰিয়ানাৰ 7খন জিলাত ইন্টাৰনেট সেৱা বন্ধ কৰিছে 7খন জিলাত ইন্টাৰনেট সেৱা বন্ধ কৰিছে কৃষকৰ আন্দোলনৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে এই ইন্টাৰনেট সেৱা বন্ধ থাকিব বুলি জানিব পৰা গৈছে এইবাৰ আন এটা খবৰ ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক দিগন্ত কলিতা বিজেপিৰ বিধায়ক দিগন্ত কলিতা আমিনুল ইছলামৰ বিৰুদ্ধে সৰব হৈ পৰিছে তেওঁ কৈছে যে আমিনুল ইছলাম হল হিন্দু বিৰোধী আমিনুল ইছলামক অসমৰ পৰা খেদি পঠিয়াব লাগে কিয়নো আমিনুল ইছলাম হিন্দু বিৰোধী কথা কয় আমিনুল ইছলামৰ বিৰুদ্ধে সকলো হিন্দু জাগি উঠিব লাগে সকলো হিন্দু গৰজি উঠিব লাগে গৰজি উঠি আমিনুল ইছলামক অসমৰ পৰা খেদি পঠিয়াব লাগে এই কথা কৈছে বিজেপিৰ বিধায়ক দিগন্ত কলিতা আজিৰ পৰৱৰ্তী খবৰটো হৈছে খ্ৰীষ্টান মিছনাৰী সংগঠনে কৈছে খ্ৰীষ্টান মিছনাৰী স্কুলত সৰস্বতী পূজা কেতিয়াও পতা নহব আজি নহয় কেতিয়াও সৰস্বতী পূজা খ্ৰীষ্টান মিছনাৰী স্কুলত পতা নহব আগতেও খ্ৰীষ্টান মিছনাৰী স্কুলত সৰস্বতী পূজা পতা হোৱা নাই কেতিয়াও সৰস্বতী পূজা খ্ৰীষ্টান মিছনাৰী স্কুলত পতা নহব এই বুলি কৈছে খ্ৰীষ্টান সংগঠনে আজিৰ পৰৱৰ্তী খবৰ অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰে অসম চৰকাৰে এই বঁটা প্ৰদান কৰে অসমৰ চৰকাৰে ৰঞ্জন গগৈ সহ 22 গৰাকী গণ্যমান্য ব্যক্তিলৈ এই বঁটা প্ৰদান অসম দেশৰ আগশাৰী ৰাজ্যলৈ উন্নতি হ'ব এই কথা কৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে তেওঁ কয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম উন্নয়নৰ দিশত আগবাই গৈ আছে তেওঁৰ মতে এখন ৰাজ্য আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যি ধৰণৰ নেতৃত্ব দিব লাগে হেয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ মাজত আছে